যদিও ওলাইছিলে যে আজি শ্ৰীলংকাই বিন্দাছ এই দিছে পাকিস্তানৰ খেলখনত তাত মেক্স ফিক্সিং কৰিছে তেনেকুৱা ধৰণৰ কথা কিছুমান ওলাইছিলে কিন্তু সেইটো নহ'লেগে লাষ্ট মোমেণ্টত এনেকুৱা হৈ গ'ল পাকিস্তানে 147 ৰানৰ বিনিময়ত 147 ৰান জিকাটো বাদেই দিয়ক খেলখনত জয়ী হোৱাটোত বহুত অসুবিধা সৃষ্টি হৈছিলে পাকিস্তানৰ তেনেকুৱা অৱস্থা কৰিলেগে শ্ৰীলংকাই চ' তেওঁলোকক বহুত ধন্যবাদ তোমালোকে যথেষ্ট ভাল খেলিছা লাষ্টখন খেল ছুপাৰ 8ৰ চ' ইয়াৰ পিছত তোমালোকৰ খেল নাই আৰু যিহেতু তোমালোকে লাষ্ট খেলখন বহুত ভাল খেলিছা আৰু এটা কথা ক'বলৈ গ'লে পাকিস্তানৰ দলটো যে হাৰিছে যে তাৰ মূলতে কিন্তু কেইজনমান খেলুৱৈ কিন্তু যথেষ্ট ভাল কৰিছে যথেষ্ট কষ্ট কৰিছে টিমটোৰ কাৰণে যাৰ কাৰণে টিমটো ইমান আগবাঢ়িলে কিন্তু কেইজনমান খেলুৱৈৰ কাৰণে গোটেই টিমটো বৰবাদ হৈ গৈছে সেই খেলুৱৈকেইজন যদি টিমত নাথাকি বেলেগ কেইজনমান থাকিলে নহয় আজি পাকিস্তানৰ অৱস্থা এইটো নহয় বা যি কি নহওক আজি এখন ভাল মুকাবলা আছে টিম ইণ্ডিয়া ৱেষ্ট ইণ্ডিজৰ মাজত চ' কোন জিকিব যিয়ে জিকিব সিয়ে যাব ছেমি ফাইনেলে আশা কৰোঁ টিম ইণ্ডিয়া জিকিব কাৰণ টিম ইণ্ডিয়া ইয়াৰ এখন মেচত ধুনীয়া প্ৰদৰ্শন আগবঢ়াই থৈ গৈছে ধুনীয়া এটা তেওঁলোকে বেটিং লাইন আপ দেখাই থৈ গৈছে সেই লাইন আপতে যদি তেওঁলোকে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলে কাৰণ ৱেষ্ট ইণ্ডিজৰ বলিং বিভাগত ইমান উন্নত নহয় বেটিং বিভাগ উন্নত কিন্তু বলিং বিভাগত ইমান উন্নত নহয় এনেকুৱা এজন ফেমাছ বলাৰ নাই তেওঁলোকৰ লগত সেইটো কাৰণে কৈছোঁ টিম ইণ্ডিয়াৰ হাতত যথেষ্ট সুযোগ আছে যে তেওঁলোকে ধুনীয়া এটা বেটিং কৰক এটলিষ্ট আঢ়ৈশমান স্ক'ৰ আকৌ থিয় কৰক ৱেষ্ট ইণ্ডিজৰ সময়ত যদি প্ৰথম বেটিং হয় আৰু যদি ছেকেণ্ড বেটিং হয় তেনেহ'লে 200 170 180 ৰানত তেওঁলোকক অল আউট কৰি দিয়ক বা আউট কৰি দিয়ক 20 অভাৰত সীমাবদ্ধ ৰাখক মই ভাবোঁ অনায়াসে টিম ইণ্ডিয়া জিকিব কাৰণ যিটো টিম ইণ্ডিয়াৰ বেটিং লাইন আপ আছে বৰ্তমান সময়ত চ' তেনে ক্ষেত্ৰত আজি খেলখন বহুত এটা আকৰ্ষণীয় হ'বলৈ গৈ আছে কোন জিকে কোন হাৰে সেইটো নাজানো আমি বহুত কৈছোঁ পাকিস্তানে এনেকুৱা খেলিব লাগিছিলে পাকিস্তানে কিন্তু আমাৰ লগত কি হয় সেইটো কোনেও নাজানে ত' তেনে ক্ষেত্ৰত আমি এতিয়ালৈকে মই বিশেষকৈ কাকো একো কোৱা নাই চ' আজি খেলখন যোৱাৰ পিছতে কাৰোবাক কিবা ক'ম যে তোমালোকে এনেকুৱা খেলিব লাগিছিলে কিন্তু টিম ইণ্ডিয়াক আমি সম্পূৰ্ণ বিশ্বাস কৰোঁ যে টিম ইণ্ডিয়াই এইখন খেল অনায়াসে জয়লাভ কৰি পেলাই নেক্সট ছেমি ফাইনেলে যাব আৰু ছেমি ফাইনেলত যাৰ সন্মুখতে নাহক কিয় জয়লাভ কৰি ফাইনেল যাব আৰু মই ভাবোঁ এইবাৰ বহুতে কৈছে চাউথ আফ্ৰিকা টিম ইণ্ডিয়া ফাইনেল হওক মই ভাবোঁ চাউথ আফ্ৰিকা টিম ইণ্ডিয়া ফাইনেল হওক কোন জিকে কোন হয় বেলেগ কথা কাৰণ টিম ইণ্ডিয়াৰ পিছত যদি কাৰোবাক মই ছাপোৰ্ট কৰোঁ কাৰোবাক যদি মই ভাল পাওঁ সেইটো হ'ল চাউথ আফ্ৰিকা কাৰণ চাউথ আফ্ৰিকা খেলুৱৈখিনি ব্যৱহাৰ পাতিৰ পৰা আৰম্ভ কৰে আৰু তেওঁলোকে এতিয়ালৈকে ICC টুৰ্ণামেণ্ট তেনেকৈ একো জিকা নাই সেইটো কাৰণে কওঁ চাউথ আফ্ৰিকা জিকক চাউথ আফ্ৰিকা যদি ইণ্ডিয়া নিজিকে দেই ইণ্ডিয়া ফাৰ্ষ্ট অপশ্যন ইণ্ডিয়া যদি নিজিকে তেতিয়া চাউথ আফ্ৰিকা জিকক কিন্তু তাৰ কাৰণে চাউথ আফ্ৰিকা জিকিব নালাগে ইণ্ডিয়া জিকক প্ৰথম অৱস্থাত যদি ইণ্ডিয়া হাৰে তেতিয়াহ'লে চাউথ আফ্ৰিকা জিকক বা যি কি নহওক আজি খেলখন বহুত এখন ধুনীয়া খেল হ'বলৈ গৈ আছে 7টা বজাৰ পৰা ৱেষ্ট ইণ্ডিজ আৰু টিম ইণ্ডিয়াৰ মাজত মই ভাবোঁ টিম ইণ্ডিয়া প্ৰথম বেটিং কৰক 200 ৰান স্ক'ৰ থিয় কৰক তেওঁলোকৰ সন্মুখত মই ভাবোঁ ৱেষ্ট ইণ্ডিজে এনেও প্ৰথমৰ পৰা চাপত খেলিব মই ভাবোঁ তেওঁলোকে সেইটো স্ক'ৰ তেওঁলোকে পূৰাব নোৱাৰে মই ভাবোঁ আৰু যদি প্ৰথম ফিল্ডিং কৰে তেনেহ'লে 170 180 ৰানৰ মাজত সীমাবদ্ধ কৰি ৰাখক ৱেষ্ট ইণ্ডিজক আৰু তেতিয়া টিম ইণ্ডিয়া অনায়াসে জয়লাভ কৰিব কাৰণ টিম ইণ্ডিয়া বৰ্তমান যিটো বেটিং লাইন আপ হৈ আছে কিন্তু তাত যদি বেয়া দিন পৰে সেইটো নাজানো অন্যান্য যিটো চাউথ আফ্ৰিকাৰ লগত হ'ল সেইটো যদি হয় তেতিয়া ক'ব নোৱাৰোঁ কিন্তু যদি তেওঁলোকৰ যিটো বেটিং লাইন আপ হয় টিম ইণ্ডিয়াৰ সেই লাইন আপটো যদি ধুনীয়াকৈ চলি যায় নহয় তেনেকৈ মই ভাবোঁ 170 180 ৰান ধুনীয়াকৈ তেওঁলোকে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব আৰু তাৰ পিছত তেওঁলোকে ধুনীয়াকৈ ছেমি ফাইনেল যাবলৈ সক্ষম হ'ব ধন্যবাদ